আছে আপোনাক দেখাব চেষ্টা কৰিছোঁ চাওক দেখিছে এয়া হৈছে জয়মতী শাস্তি দি আছে দিচাংকলি এয়া জয়মতী দিছা অংক এই জয়মতী দিছা অংক এই পগলা ভাত ভাইজান দেখিছে এয়া ভিক্ষাৰীৰ ওপৰত এই চাৰে কিবা এটা দিব এই ভিক্ষাৰীৰ ওপৰত দেখিছে ভিক্ষাৰীৰ ওপৰত চাৰে কিবা এটা দিব আমি লগকে অনুৰোধ কৰিছে এই 10 টকা উঠিছে ভিক্ষাৰীৰ ওপৰত 10 টকা দেখিছে এই মাষ্টনীৰ ওপৰত এয়া ছাত্ৰ দেখিছে এয়া ছাত্ৰক আঁঠুকাই থোৱা হৈছে পানিছমেণ্ট কৰা হৈছে দেখিছে মানে বাইদেউ দেখিছে বাইদেউ ইয়াতে কি কাৰণে আঁঠু কৰা হৈছে থেংক ইউ দেখিছে বাইদেউ ধুনীয়াকৈ কিবা সিহঁতৰ পানিছমেণ্ট কৰা হৈছে নিয়ম ভংগ কৰাৰ কাৰণে দেখিছে এই কৃষ্ণৰ ওপৰত দেখিছে মোকে মিলাইছে ভাইজনে দেখিছে ভাইজনো দেখিছে এজনী পৰিৱেশত দেখিছে তোমাৰ নামটো কৈ দিয়া পৰি দেখিছে পৰিৱেশত দেখিছে বন্ধু তোমাৰ কি মানে ভাওটো কি লৈছা নেপালী এই ভণ্টি দেখিছে নেপালী ভাওত আছে এয়া দেখিছে কৃষ্ণৰ ওপৰত দেখিছে ভাইটি এই দেখিছে এই দুটা পগলা কাজিয়া লাগিছে দেখিছে এই দুইটা পগলা ভাওত কাজিয়া লাগিছে দেখিছে দুইটা পগলা ভাওত কাজিয়া লাগিছে এইটো দেখিছে ডাঙৰি আনিছে পথাৰৰ পৰা ভাইটিৰ নামটো কৈ দিয়া হাঁহিৰামে দেখিছে হাঁহিৰামে ডাঙৰি গৈ আছে পথাৰৰ আগলৈ পথাৰত ডাঙৰি গৈ আছে দেখিছে আমাৰ স্কুলৰ দেখিছে পগলা দুইটা কাজিয়া লাগি আছে এইফালে দেখিছে জয়মতী শাস্তি দি আছে জয়মতী শাস্তি দি আছে দেখিছে দেখিছে গৰম পানী কৰা হৈছে ইয়াত দেখিছে দুই গৰম পানী এই জয়মতী শাস্তি দি থকা হৈছে এয়া জুই লগাব চেষ্টা কৰিছে চাওক এই গৰম পানী দিছে এই দেখিছে এইফালে ভাইটিহঁতে কি ভাল লৈছে আমি চাবলৈ চেষ্টা কৰিছোঁ দেখাব নাই ভাইজনে ভিক্ষাৰীব দেখিছে বাইদেউ কিবা খুজিছে বাইদেউ এতিয়া দিয়ে নিদিয়ে আমি চাম আৰু দেখিছে ভিক্ষাৰীৰ ওপৰত কিবা খুজি আছে বাইদেউক কৈ ব'লা বাইদেউক যা আমি কিবা দিয়ে নে নিদিয়ে চাই লোৱা
এয়া ভিক্ষা খুজিব আহিছে বাইদেউহঁতক এতিয়া কি দিয়ে আমি চাম এয়া দেখিছে ছাৰহঁতে বহি আছে এয়া ষ্টুডেণ্টে পঢ়ি আছে ছাৰে ভালকৈ পঢ়াইছে নাই ভালকৈ পঢ়াইছে কি পঢ়াইছে মেথছ পঢ়াইছে এয়া দেখিছে পঢ়া শুনা কৰি আছে ধুনীয়াকৈ অ' ছাৰ কি ছাবজেক্ট পঢ়াইছে মেথছ মেথছৰ পঢ়া সঁচাকৈ পঢ়াইছে নে মিছাকৈ পঢ়াইছে আপুনি কিতাপ সামৰি আছে ষ্টুডেণ্টে ধুনীয়াকৈ লিখি আছে অৰ্থটো কি হা কৰিবলৈ দিছা এই দেখিছে এই ছাত্ৰ ছাত্ৰী পঢ়া শুনা কৰি আছে এইফালে ষ্টুডেণ্টৰ স্কুলত এখনত আহিছে ফুৰিব আহিছে এই বাইদেউ এইফালে পঢ়াই আছে কি পঢ়াইছে আমি দেখাব চেষ্টা কৰিছোঁ দেখিছে ধুনীয়াকৈ পঢ়া কৰিছে এয়া দুজনী কইনা ন দৰা ক'ত গ'ল দৰা আহি আছে ন বৰযাত্ৰী না লগত আহিছে অঁ ঠিকে আছে দিয়া এইফালে দেখিছে ইয়ে দাৱনী এইফালে ডাঙৰি লৈ দেখিছে ধান সিঁচি দিলে পথাৰ দেই পথাৰ ধান সিঁচি দিছে এইজনী দাৱনীয়ে ধান কাটি আছে অ' দাৱনী ধানো পথাৰ যেনি তেনি সিঁচিহে থৈছা গৰুৱে খালে অঁ এই দেখিছে গৰুৱে খালে বুলি কৈছে ধান যেনি তেনি পৰি আছে এয়া ভাইটি বিয়া লৈ আমাৰ তুমি ঘৰলৈ নিবা নে ইয়াতে ৰৈ থাকিবা ঘৰলৈ নিবা এপাক গাঁও ফুৰি আহা ঘৰলৈ লৈ যোৱা এপাক এই দেখিছে আমাৰ ষ্টুডেণ্টখিনি এইফালে চবেই চাওদাঙে জয়মতী শাস্তি দি আছে চবেই উপভোগ কৰি আছে দেখিছে এতিয়া জয়মতী তেওঁ ইমান তেওঁ অভিনয় কৰিলে দেখিছে এতিয়া অভিনয় সমাপ্ত কৰিব বিচাৰিছে জয়মতীয়ে নাম পালে নে ক'ত আছে এতিয়ালৈকে কোৱা নাই ন কোৱা নাই দেখিছে এতিয়ালৈকে কোৱা নাই দেখিছে নে কেনেকুৱা লাগিছে গাখীৰ খুলিলি গাখীৰ খুলিলি কেইটকা উঠিলে তোৰ পইচা যাওঁ এই 20 টকা উঠিলে দেখিছে প্ৰথমতে কেনেকৈ সম্পৰ্ক কৰিছা কলেজলৈ যাওঁতে তুমি কলেজলৈ পঢ়িবলৈ গৈছিলা নে দৰাৰ চিলেকশ্যন কৰিবলৈ গৈছিলা চাবলৈ আহিছিলে চাবলৈ কোন কোন আহিছিল ল'ৰাটো এতিয়া আহিছিলে চাবলৈ আহিব না তোমাৰ মানুহবিলাক আহিছিলে চাবলৈ আহোঁতে কেনেদৰে তুমি দেখিয়ে চইচ হৈ গ'ল নেকি কথা পাতিছিলা কথা পাতি তোমাৰ ল'ৰাটোৰ ওপৰত অভিমানখিনি হৈ গ'ল আৰু এতিয়া তুমি সিদ্ধান্ত ল'লা ল'ৰাটোৱে কি কৰে পুলিচ
তুমি বৰ্তমান ভয় নালাগিলে নে পুলিচ এটালৈ মই বিয়া হৈ যাব লাগিব ভয় লগা নাই জানে ইমানেই পচন্দ হৈ গ'ল তোমাৰ পুলিচ চুলিচ দিয়ে নহ'ব সম্পৰ্ক প্ৰতিষ্ঠা তুমি কোৱা ঘৰত নাবা যে সেইটো ক'লে চাবলৈ আহিছে ন কোন চাবলৈ আহোঁতে লগত কোন কোন আহিছিলে মাক আহিছিলে বাপেক আহিছিলে আৰু ল'ৰাটো কেইদিন আহিছিলে নেকি ল'ৰাটো নাই মাক বাপেক আহোঁতে তোমাক চইচ কৰি চাবলৈ আহিলে মাকে বাপেকে চইচ কৰিলে বেলেগ এদিন আহিছিল মাক বাপেক যিদিন আহিছিলে তোমাক যেতিয়া মাক বাপেকে চইচ কৰিলে সেইদিনা তুমি বিয়াৰ কাৰণে সন্মতি হৈছিলা নেকি বাৰু নাই যিদিনা ল'ৰাটো আহিছিলে সেইদিনাই তুমি মানে তোমাৰ সিদ্ধান্ত লৈছা ল'ৰাটো প্ৰথম দিনা আহোঁতে তুমি বিয়াৰ ডিচিশ্যন লৈছিলা নেকি বাৰু নাই দুদিনমান তুমি ল'ৰাটোৰ লগত আলাপ আলোচনা কৰাৰ পিছত সিদ্ধান্ত লোৱা প্ৰথম দিনা আহোঁতে তুমি সিদ্ধান্ত লোৱা নাই এইটো ভাল কথা প্ৰথম দিনাই তুমি সিদ্ধান্ত লোৱা নাই আৰু কইনা কোনদিন আছে কইনাবিলাক বিচাৰিছোঁ মই একেবাৰে কইনাই তেনে তুমি কোৱাচোন তোমাৰ এনেকৈ ল'ৰাটোৰ কেনেকৈ সম্পৰ্ক প্ৰতিষ্ঠা হ'ল কলেজত তুমি পঢ়িবলৈ গৈছিলা আকৌ ল'ৰাটোৰ লগত কেনেকৈ চিনাকি হৈ যায় চিনাকি হ'লে তোমাক প্ৰথমতে ল'ৰাটোৱে ক'লে তোমাক ভাল পাওঁ বুলি নে তুমি ক'লা তুমি লগে লগে দিছা নেকি ঘৰত আহি তুমি কথা ক'লা ঘৰত ল'ৰাটো চাইছে নেকি তোমালোকৰ ঘৰৰ মানে ল'ৰাটো চাইছে ঘৰ মানুহ দুয়োখন ঘৰ মিলা বিচাৰ মাজেদি সম্পৰ্কটো প্ৰতিষ্ঠা হৈছে আৰু তোমালোকৰ ভৱিষ্যত বৈদেশিক জীৱনটো থেংক ইউ হেংদালখন বলমোৱা হৈ আছে আৰু দুটকৈ হেংদাল তাৰমানে আমাৰ নাচিটো হেংদাল বদলে কিমান মাৰিম চিন্তা আছে হাত বিষাইছে